फलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे এভৰিৱান মোৰ চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে 13 আগষ্ট আৰু আজি আমি 13 আগষ্টৰ দিনাখন ৰাতিপুৱাতে উঠি আমাৰ ঘৰত পতাকা উত্তোলন কৰিলোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি পদক্ষেপ হৰ ঘৰ তিৰংগা আমিও তাৰ অংশীদাৰ হৈছোঁ আৰু এতিয়া মই স্কুললৈ গৈ আছোঁ আৰু আজি আমাৰ বিদ্যালয়তো বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰথমে পতাকা উত্তোলন কৰা হ'ব তাৰপিছত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আপোনালোক দেখাই থাকিম ছাত্ৰ ছাত্ৰীসকল সকলো ছাত্ৰ ছাত্ৰীকে ৰাষ্ট্ৰীয় পতাকা কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ সকলো ছাত্ৰ ছাত্ৰীসকললৈ নামি আহিবলৈ সকলো আহক শহীদৰ বিনিময়ত আমি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলোঁ ইয়াত আমাৰ পূৰ্বপুৰুষৰ তেজ এই ৰাষ্ট্ৰীয় পতাকাখনত পূৰ্বপুৰুষৰ তেজ সকলোৰে তেজ দি থৈছে বা ত্যাগ সকলোৰে ত্যাগ আছে আমি আমাৰ ৰাষ্ট্ৰীয় পতাকাখন সকলোৰে কাৰণে সন্মানৰ বিষয়ে আমি ৰাষ্ট্ৰীয় পতাকাৰ কোনো ধৰণৰ অৱমাননা কোনো দেশে বা কোনো জনসাধাৰণে কৰাটো নিবিচাৰোঁ ৰাষ্ট্ৰীয় পতাকা সদায় উচ্চতাত উৰি থাকিব সদায় পদকৈ উৰি থাকিব আৰু এই পতাকাৰ সন্মান আমি সকলো ছাত্ৰ ছাত্ৰী বা জনসাধাৰণে আমি সদায় বাহাল ৰাখিম আজিৰ এই ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিবৰ বাবে আমি মাননীয় অধ্যক্ষা শ্ৰীযুত পৰিতা ভূঞা বাইদেউক অনুৰোধ জনালোঁ আৰু লগত সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ মলিন পল ছাৰ আৰু মিতালী বাইদেউ আগবাঢ়ি আহিব লাগে পতাকা উত্তোলনৰ লগে লগে আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সমন্বিতে আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे वंदे वंदे भारत माता की भारत माता की भारत माता की আজি আমি তেওঁলোকৰ নামত এগুছি চাকি বন্তি জ্বলোৱাটো আমাৰ উচিত তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা উচিত কিয়নো তেওঁলোকৰ আত্মবলিদানৰ বাবে তেওঁলোকৰ উৎসৰ্গা দেশৰ প্ৰতি তাৰ বলতে আজি আমি এই স্বাধীনতা উপভোগ কৰিবলৈ পাইছোঁ গতিকে
আগৰ পৰাই আমি যেনেধৰণে ৭৪ বছৰে আমি যেনেধৰণে পালন কৰি আহিছোঁ স্বাধীনতা দিৱস সেইদৰে আমি পালন কৰি যাম আগলৈও। আৰু এই বছৰ যিহেতু আমাৰ হীৰক জয়ন্তী বৰ্ষ পৰিলে, গতিকে আমি 3 দিনীয়াকৈ পতাকা উত্তোলনৰ কাৰ্যসূচী লৈছোঁ আৰু কাৰ্যসূচী তেনেকৈ আমি 15 আগষ্ট তাৰিখলৈকে আগবঢ়াই লৈ যাম। মই বিশেষ নকওঁ, আৰু আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক স্পীচ দিব। We got independence from the British. The story of our freedom struggle is very big, which cannot be described in one day. Independence Day is very important for every Indian citizen. 75 years ago, the British ruled India. They came to India on the pretext of trade and gradually took everything. মুকলিকৈ কোনো প্ৰতিবাদ কৰিব নোৱাৰে, মুকলিকৈ কোনো এটা পৰিয়াল লৈ বকবাক কৰিব নোৱাৰে। এটা অতিশয় দুৰ্দিন এটা লৈ ইংৰাজৰ অধীনত আমাৰ ভাৰতবৰ্ষখন লাহে লাহে এটা পৰ্যবেক্ষিত হ'ল বা খুব এটা বেয়া অৱস্থালৈ গতি কৰিলে। Malaya Jasi Itaram